কৈছিলে যে এবাৰ যিটো নাম ভাইৰেল হৈছিলে সেইটো নাম দিব হৈছিলে কিন্তু তো নমস্কাৰ বন্ধু, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। মই এতিয়া চাইকেল মাৰি আছোঁ। ক'ত যাই আছোঁ আপোনালোকক কৈছোঁ সকলোবোৰ। আৰু এয়া চাইকেল মাৰি পুৰা যাই আছোঁ, পুৰা আন্ধাৰ হৈ আছে। আৰু আমি যাই আছোঁ পেপেক চাবা গাইছ। পেপে নাম কি কৰিশ্মা নাথ বোলে গাইছ। চ' আমি নামটো নাজানো। ত' পেপেক চাবা যাম এতিয়া। আৰু মোৰ যোনকেইটা লগত চলি আছে এইকেইটাত গাইছ হাউজা জজ। ইহঁতক কিবা ক'বাহে পালোঁ, এইখন মানে দাউৰি আছিল। মই ক'লোঁ কিবাকে বোলে কৰিশ্মা আহিব, মানে পেপে আহিব কল লাগে গাইছ। এইখন কৈছে বোলে আমি দাউৰি যাম। তো ইয়াৰ পৰা মোটামুটি গাইছ 6 কিলোমিটাৰ 7 কিলোমিটাৰমান হ'ব। তো এইখন দাউৰি যাব বুলি কৈছে। তো এইটো চেলেঞ্জ, কৰিশ্মা নাথক দাউৰি চাব যাব গাইছ। তো কি ক'ম আৰু এইকেইটা গাইছ দাউৰি আছে গাইছ। বঢ়িয়া পুৰা দাউৰি আছে। তো দেখা পাম না যাই কিনে বঢ়িয়া। অঁ হ'লেও কি যত আছে দাউৰি যাবা, কি যত চিধা মানে হলিও পেপেক চাবা কোনবাই দাউৰি যায় গাইছ। 6 কিলোমিটাৰ 7 কিলোমিটাৰ আমাৰ কাৰণে সম্ভৱ নহয়। 2 কিলোমিটাৰমান আহিবা পাৰোঁ আৰু মই তাৰে পাছত আৰু নৰোঁ। আমাৰ এটা চলি পৰি গ'ল মানে কি নৰা হৈছে আৰু যাৰবা নৰে। ইয়াৰ চেলেঞ্জটো মানে কমপ্লিট নহ'ল। আৰু আমাৰ আগত 2টা আছে আৰু পাছত 4টা আছে। তো এখন গাইছ কৰিবই দাউৰি যাম পেপেক চাম গাইছ। দাউৰি যাম পেপেক চাম য়'। এই আগত 2জন ল'ৰাও তাৰমানে ৰখি দিছে মানে বেলেগ নহয়, মানে পালোৱে না। তো এখন ৰখি দিছে হ'ল দাস। ৰখি কিয় দিলাক? হ'ব মানুহ আছে ন, মানুহ আছে গাইছ। পুৰা গাড়ী পুৰা গাছ মাল হ'লে গেছি গাইছ। কিবা এটা হৈ থকা কাম নাই গাইছ। বহুত কষ্ট কৰি আছে গাইছ, চাকৰি লাগে গাইছ। তথাপি আজি পেপেক বোলে আজি বহুত আহি গ'ল। মানে 8 কিলোমিটাৰ আহাতৰ কাৰণে একো নহয়। 7 কিলোমিটাৰ 7 কিলোমিটাৰ 7 কিলোমিটাৰ গাইছ। 8 কিলোমিটাৰ চৰি গাইছ, মই 8 কিলোমিটাৰ বুলি কৈ দিছোঁ। দেখি দিয়ক আপোনাৰ চেহেৰাটো দেখি দিয়ক একবাৰ। পাই গ'লো আমি ফাইনেলি পেপে আমি আগমন কৰিছো পুৰা একদম পেপে স্থলীলৈ। তো পুৰা এই আছে পুৰা ড্ৰেছত ৰিভিউ হৈ আছে। এতিয়া মানে কি আপি চোৱা কথা নেকি? আপি চাম গাইছ আৰু পেপে চাম মেইনলি পেপে চাব আহিছোঁ আজি। কমিটি চেলুট এনা কমিটি মানে ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। এনা কমিটিকে দেখা নাই, তো ভাল লাগে। নতুন খেলুৱা আৰু কিমান বছৰ ধৰি হৈ আছে? 15 বছৰ হ'ল। ভালকৈ অনুষ্ঠান আজি মৰমি লিখে ৰিংকি তৃষ্ণা বঢ়িয়া। আমাৰ বাইদেউজনী ক'লে এইজনী নেকি? উৰ্বশী ৰজমুখী যোৱাকালি আছিলে। যোৱাকালি বঢ়িয়া।
3,000 পেপে পেক ৰখি অধৈৰ্য হৈ গ'লো পেপে পেক নাম্বাৰটো আনে ফোন দা বৰ্তমান আমি কৈছিলে যে এবাৰ যিটো নাম ভাইৰেল হৈছিলে সেইটো নাম দিব দিছিলে কিন্তু সেইটো নাম দিওঁতে অলপ বেছি জমনি হৈ যায় কাৰণ ইয়াতে বহুত বয়োজ্যেষ্ঠ মানুহ আছে দিব বিচাৰিছে যদি দুটা নাম দিব লাগে তেতিয়াহ'লে মই চেষ্টালৈকে নাম দিম আৰু সেই সৰস্বতী সন্তানৰ দেখা নাছিল মানুহে ফাংচনৰ নিচিনা হৈছে ন শুনলে হয় ন তোৰ ৰাতি ৰাতি পেপে পে আহে ন বঢ়িয়া ভিডিঅ' চ তো গাইজ ৰাইজৰ দাবীত একবাৰ নতুনকৈ আৰু পেপে দিলে তো বঢ়িয়া এয়ে তইতো হাতে দাউৰি আহিছা ইটা কাৰ লৈ যাবি তুই চাইকেল আনছা আৰু চাইকেলত যাম মইতো যাওঁ নেনঙে হাতে কৈছোঁ দাউৰি আহিছা এই 5 টকা খোলো দাউৰি 5 টকাত কি হয় 5 টকা দে হাতে কেইটকা লাগে ই দাউৰি আহিছি দাউৰি যাব লাগিব তো গাইছ এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল তো আমি ওলাই কিনে আমি চাইকেল ল'লোঁ এই চাইকেল তো আমি পেডেলত যাই আছোঁ তো দৰকাৰ নেক্সট ভিডিঅ'ত লাগ পাম তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ভাবছিলোঁ পুৰা নাম্বাৰ চাম্বাৰ খুলিম বুলি আৰু মানে ইমানে মানুহৰ ভিৰ আমি ভাবছিলোঁ বোলে মানে বাইদেউ এটা চিষ্টাৰ ৰেজি হৈ পেপেলৰ ফটো এটা উঠিম বুলি ভাবিছিলোঁ কিন্তু নহ'ল মানুহ মোটামুটি 3-4 হাজাৰমান হৈ গৈছে বেছিয়ে হৈছে পাই ইমান আৰু গম নাপাওঁ তো যি নহওক ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পূৰা এনেকুৱা ভিডিঅ' দি আপুনি কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে আৰু বাই বাই জয় অসম নেক্সট ভিডিঅ'ত লগ পাম লাভ ইউ অল